জ্যোতিষ ব্লগ ইউটিউব চেনেলটোলৈ ৱেলকাম। হে দোস্ত, আজি মোৰ মানে এটা ভিডিঅ' বনাম, আনবক্সিং ভিডিঅ'। সকলোৱে চাব। এখন যিহেতু থাম্বনেইলত গম পাইছে পিয়ানো এখনৰ ভিডিঅ', সেই পিয়ানোখন মই আনিছো, এতিয়া আনবক্সিং কৰিম। আপোনালোকৰ চাওক ভিডিঅ'টো আৰু মজা লওক ভিডিঅ'টো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মজা এইটো মই এতিয়া আনবক্সিং কৰিম। চাওক আনবক্সিং। এইখন হৈছে এইখন পিয়ানো। চাওক ইয়াতে চাই লওক। এখন তামাম মানে এইখন আপোনালোকে যদি ঘৰত কাৰোবাৰ সৰু ল'ৰা ছোৱালী আছে নহয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু ডাঙৰো কৰিব পাৰে যদি নতুনকৈ গান চান শিকি আছে। পিয়ানো যিকোনো ল'লে হ'ল, এইখন বিৰাট ভাল। এইখন আপুনি লওক আৰু ইয়াতে চাওক। এতিয়া মালটো আমি আনবক্সিং কৰিম। মালটো কি ভিতৰত আছে আমি কি চাই ল'ম। বলক ভিডিঅ'টো মানে আৰম্ভ কৰোঁ। বলক। কি হয় কিবা বেলেগে ওলাই আহিছে চোন। এইবাৰে আহিছে মস্ত বিখ্যাত এইখনে সেইখন পিয়ানো, আৰু এইখন আপোনালোকে কিনিব পাৰে। এইখন হৈছে কুস্তিখন বাবে দৰকাৰ নাই মোক, কুস্তিখনত পিছত দেখিয়ে যাব। এইখন চাওক আৰু ভিতৰত একো নাই। আৰু এইখন আপোনাৰ দেখিছে, এইখন যদি আপোনালোকে সৰু ল'ৰা ছোৱালীক যদি আপোনাৰ গান চান শিকাব বিচাৰিছে, এইখনে কিনক। খুব কমত পোৱা যায়। আপোনালোকে যদি কিনিব বিচাৰে, মোৰ তলত ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংকটো আছে, লিংকটোত যাওক, আপোনালোকে কিনি লওক ফ্লিপকাৰ্টৰ পৰা। কমতে পাব, বেছি দাম নলয়, ৩,৭০০ টকা। আৰু মই এখন চাই লওঁ কি আছে, কেনেকুৱা চাউণ্ড কোৱালিটি। বেটাৰী লাগিব 6টা বেটাৰীটো ফিটিং কৰি লওঁ। বেটাৰী ফিটিং হৈ গ'ল, 6টা বেটাৰী। আৰু এইখনে এতিয়া অন কৰিব লাগিব। চাওক অন কৰা চিষ্টেমটো হৈছে এইটো, আৰু মই আপোনালোকক ভালকে শিকাই দি আছো। এইখন অন কৰা, এইটো অন অফ, আৰু এইটো আপোনাৰ চাউণ্ড কমাব পাৰ। এতিয়া আপুনি এতিয়া মই বাঢ়াই দিছো, আৰু ইয়াতে মানে বেটাৰীটো লগত ভুল হৈছিলে, আকৌ লগাই দিলো। এইটো অন অফ, এইটো আপোনাৰ চাউণ্ড বঢ়া আৰু কমাও, এইটো অন অফ। মই ইমান ভালকে নাজানো, মোক ভাল লাগিছিলে কাৰণে মই অনলাইন অৰ্ডাৰ কৰি দিলো। মই কিনিছো, আপোনালোককো এটা দেখুৱাই দিলো যে মই ভিডিঅ' এটা যোগেৰে। এতিয়া মই মানে বজাই অলপ শুনাই দিম দেই, অকণমান শ্লাইটলি। ইয়াতে বহুত কিছুমান হেৰি আছে, আপোনালোকে হাৰমনিয়ামতো কৰিব পাৰে। যিহেতু এই চুইচটো দুটা অপশ্যন আছে। এতিয়া আপোনালোকে ইউটিউবত চালে গম পাব এই পিয়ানোখনৰ ডিটেইলছটো। আৰু মই জাষ্ট এনেই বনাইছো দেই। এতিয়া মই আকৌ হাৰমনিয়াম চিষ্টেমত বজাম। এইটো আছিল, এইটো মানে আপোনাৰ নাগিনৰ যোনটো চাউণ্ড আছে, মানে মিউজিকটো, সেইটোও বজাই দিছিলো। তো আপোনালোকে ধৰিব পাৰিছে। আৰু এইটো হৈ গ'ল মোৰ আনবক্সিং। আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব, সৰু ভিডিঅ' আছিলে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাবলৈ মই দিম, মানে চেষ্টা কৰিম দিবলৈ। আৰু ভাল জাগাত যাই মানে ব্লগ দিম। আজিলৈ আহিছো, বাই বাই, গুড নাইট। আৰু প্লিজ থাম্বছ আপ। মই মানে বহুত দিন ভিডিঅ' দিব পৰা নাই, চ' আপোনালোকে বেয়া নাপাব। কিয়নো যিহেতু কৰোণা মহামাৰীৰে আমাৰ ৰাজ্য পাই আছে, সেইটো কাৰণে প্লিজ, কৰোণাটো থাকিবইটো আৰু 2 বছৰ। তেতিয়াহ'লে আমি ভিডিঅ' কেনেকে দিব পাৰিম? সেইকাৰণে কিবা কিবি উল্টা পাল্টা কৰি কিবা কিবি ভিডিঅ' দিম আৰু। চ' সকলোৱে চাব, আৰু মোৰ ভিডিঅ'টো পাৰিলে কাইণ্ডলি প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লাইক এটা কৰি দিব। যিহেতু আপোনালোকে মোক ছাপোৰ্ট কৰিলে মই যাতে ভাল ভিডিঅ' বনাব চেষ্টা কৰিম বা আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ ছাপোৰ্ট লাগিব। প্ৰথমতে আপোনালোকে ছাপোৰ্ট কৰক, মই নিশ্চয় এদিন ছাকচেছ হ'ম, আৰু ভাল ভিডিঅ' টপিকত দিবলৈ মই চেষ্টা কৰিম।